এইটো ছাগলীৰ চুস্তা আমাৰ শৰ্মাদাই বনাই আছে। আগৰটো বাঁহ গাজ আছিলে, এবাৰ ছাগলীৰ চুস্তা মটকা দিয়া। এইটো মটকা ৰেডি হৈ আছে। ছাগলীৰ চুস্তা কেনেকৈ কৰিব লাগে দেখুৱাই আছে। এতিয়া মোক শিকাই আছে, মই শিকাই আছোঁ তাক। ভৱিষ্যতলৈ সি বনাই খাব পাৰিব। এইটো উলটিয়াই দিয়া হৈছে। উলটিয়াই দিয়াৰ লগে লগে ইয়াৰ যিটো মছলা, তেল, নিমখ যিমান আছিল চব সোমাই গ'ল। এতিয়া ইয়াক আমি ইয়াক 2-3 ঘণ্টা সময় প্ৰিজাৰ্ভ কৰা হৈছে। আমি মেৰিনেট কৰি থ'লোঁ। প্ৰথমতে যিমানখিনি মছলা লাগে, জিৰা, জালুক, তাৰপিছত জিৰা, জালুক, পেকেটৰ যিমান মছলা আছে, পিঁয়াজ, আদা, নহৰু সকলো ৰেডি কৰি পেলাই দিয়া হৈছে। আৰু জুইটো একদম অঙঠা পূৰা ধুনীয়া হৈ আছে। মাংসটো দি দিয়া হ'ল। মই প্ৰথমৰ পৰা নেদেখালোঁ মানে কি, মই অকণমান বেলেগ এটা ফালে গ'লোঁ। সুন্দৰকৈ সোমাই গৈছে। এই পোক এটা আহি যায় বাৰু, একো নাই, গৰমৰ দিন। ঐ তেলখিনি চুস্তাৰ ভিতৰত ভৰাই দে, গোটেইখিনি চব এতেকে বস্তুটো এইটো। অঁ, এইটো লুটিয়াই দিলে মেৰিনেট কৰি থোৱা বস্তুখিনি অলৰেডি ৰেডি হৈ গ'ল। এতিয়া আমি ঢাকনি চাকনি সকলো ৰেডি কৰি ল'লোঁ। তাৰপিছত এতিয়া অকণ আটা ৰেডি কৰি লওঁ। লৈ গ'লে আটা ৰেডি কৰি ল'লোঁ। এইটো এটা মটকা ৰেডি কৰি ল'লোঁ। এইটো এটা মটকা। এতিয়া এই মূৰত সানি দিব। ওপৰত নহয়, মূৰটোত সানি দে, লিক নকৰাকৈ সানি দে। তই বহাই দেচোন, তই বস্তুটো বহাই দে না, তই বুজা তই দেচোন দে, মোক দেচোন। তই বাহিৰত নিদিবি অ'। ই এতিয়া সানি আছে এইটো সুন্দৰকৈ। এতিয়া ইয়াৰ লিকটো এনেকৈ লিকটো চাৰিওফালে ঘূৰাই আমি মাৰি দিম। সেইটোও তেনেকৈ মাৰি ল'ম। তাৰপিছত আপোনালোকে চাই থাকিব বস্তুটো কেনেকৈ কৰোঁ। পানী সেইটো উলিয়াই দে হৈ গ'ল। হ'ব। চিল মাৰি দে। আৰে এইটো কোণত এটা চিল, সেইটো কোণত এটা চিল, এইটো কোণ মাৰচোন, মাৰ কণী। এইটোক লৈ একজেক্ট নাই তাৰমানে, সেইটো কাৰণে এইটো আটাটো দি এইখনো এটা চচপেনৰ ঢাকনি, এইখন ঢাকনি দি এডজাষ্ট কৰাই দিম। কিন্তু ভাল নহ'ব। এতিয়া মা লক্ষ্মীয়েহে জানে আৰু কেনেকুৱা হয়। আমি চেষ্টাহে কৰিব পাৰোঁ, এই অভাজন নৰে। বন্ধুসকল কেনেকুৱা হৈছে জনাব। আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিছোঁ। কেইটা বজাত বহা হৈছে? এতিয়া টাইমটো হৈছে 6:45। এটা নমালোঁ, এইটো নমালোঁ। অকণমান লিক হৈ গৈছে এইখিনিত। আমাৰ কৰাটো কিমান দূৰ শুদ্ধ হৈছে ভুল হৈছে আমি নাজানো, কিন্তু চেষ্টা কৰিছোঁ আৰু ভুলখিনি আপোনালোকে শুধৰাই ল'ব। কাটি কুটি চব ৰেডি কৰিলোঁ, বিচৰা ছাইডত আঁতৰালোঁ। এতিয়া খুলিম,
এইখিনি আটাখিনি ওলাই দিয়া হৈছে পিঠা হৈ গ'ল আটা গৈ পিঠা হ'ল এইটো কি সোৱাদ গোন্ধ আৰু ভিতৰৰ বস্তুটো হ'ল এইটো এতিয়া আমি চুচাটো ইয়াত বাকী দে এইটো ইয়াত বাকী দিয়া হ'ল মাংস বনাইছিলোঁ যে অঁ ইয়াতে কৰি আছোঁ এতিয়া খুলিছোঁ আকৌ সেইটো এটা আছে আৰু কি এনেকৈ বাইদেউ আনচোন বাকী দিছোঁ নে বাকী দে এইটো গোটেই বস্তুটো ওলাই আহিলে ধৰি যোৱা নাই ন তলত নাই ধৰা তইহে কৈছ ধৰিছিলোঁ অকণমান ছাইডত ধৰিছিলোঁ ভাই এপিচ এই ধৰিছে পাতল লিকটো হৈ যোৱাৰ কাৰণে এই কিয় ভাত খামতো মই হয় না গৰমটো ময়ো জানো টেষ্টটো কেনেকুৱা হৈছে সিজিছেনে নাই মাংসটো টেষ্টটো কেনেকুৱা হৈছে মই ফেচবুকত নিদিওঁ মজা ভালকৈ দেখ মজা হা তাৰপিছত বাইদেউ পিছ খাই থাক এতিয়া আমি ঢাকৰ এখন আছেনে বাইদেউ ৰখি থাক চাই ল এইটো চা কাৰ ঘিউ যদি খাইছে ভগৱানে জানে নমস্তে পেলাম এই গামোচাখন আছে এইটো খাইছা পিছে এইটো খাইছা মই আৰু পিছ দি দিয়া তাৰপিছত আমি মিক্সাৰ কৰি আছোঁ এপিচ কৰচোন মই খাইছোঁ কৰা আগত তই দি দে পিচটো ডাঙৰ কৰ ভাই এইকণ পিচ দিছোঁ খাইছা না খায়েতো আছোঁ তই যদি হেৰি কৰ সুন্দৰ হৈছে অঁ আজি নিউ ছাবস্ক্ৰাইবাৰ ধুনীয়াকৈ নতুনকৈ ছাবস্ক্ৰাইব কৰিছোঁ আমি এতিয়া খাই বৈ ল'লোঁ এফালে সকলো শুব লৈছে এতিয়া নমস্কাৰ ককাইদেউ এই ব্লগটো চাব কিন্তু এইটো চাওকচোন আমি য'ত শুব গৈছোঁ এইটো চা এইটো ঠিক কৰিব লাগিব দেই কেলা এইটো থু লগাই দে বন্ধ হৈ যাব থু লগাই দিলে বোলে বন্ধ হৈ যায় সুন্দৰ ৰাজচকল ফুটাটো বন্ধ হ'ল দেই যেনে তেনে হ'লেও বন্ধ হৈছে আৰু আমাৰ এতিয়া মন ইঞ্জিনিয়াৰ ফুটা একদম ইঞ্জিনিয়াৰ বন্ধ কৰিছে মেকানিজিমৰ মানুহ লাগি গৈছে হয় ডাইৰেক্ট মেকানিজিম হ'লো বন্ধ হৈছে হ'লেও ফুটা বন্ধ হৈছেতো